হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আছোঁ আমাৰ হেলচা হাইস্কুলৰ ফিল্ডত। তাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা আছে আপোনাক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকক এদিন দেখুৱাইছোঁৱেই বিহুৰ প্ৰস্তুতিত কৰ্মশালা কেনেদৰে চলি আছে। আজি কৰ্মশালা অন্তিমটো দিন, আজি ফাইনেল, আজি চূড়ান্ত দিন। আপোনালোক সকলৰ পৰিৱেশ দেখুৱাই দি আছোঁ। লগতে আপোনালোকক আগন্তুক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মন প্ৰাণ ৰঙিল হৈ পৰক তাৰে কামনা কৰিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক আমাৰ হেলচাৰ পৰিৱেশ দেখুৱাই দি আছোঁ। ইয়াত 4দিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয়। ইয়াৰ প্ৰস্তুতি কি আছে, কেনেকুৱাকৈ চলি আছে আপোনালোক সকলোৱে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি চলি আছে আমাৰ বিহু, আপোনালোকে চাই থাকক। তুমি বানাইছো মোৰ এজন ধুলীয়া আছে, ধুলীয়াজনক এটা প্ৰশ্ন সুধিছোঁ, মানে বিহুৰ মানে প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি খুবেই ভাল। কৰ্মশালা চলি আছে, আজি অন্তিম দিন। কৰ্মশালা গোটেইখিনি নাচনীক লৈ আজি আখৰা কৰি আছে। আমাৰ ইয়াত বহাগৰ 3 তাৰিখে ইয়াত হেলচা মাধ্যমিক বিদ্যালয় পৰিসৰত বিহু প্ৰদৰ্শন কৰা হ'ব কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ। আৰু লগতে তোমাৰ যোনটো মানে এই আছে নৱশক্তি বিহু হুঁচৰি দল, সেইটো নৱশক্তি বিহু দলৰ প্ৰস্তুতি খুবেই ভাল। আমাৰ অহাকালিৰ পৰা মানে অনুষ্ঠান আছে। গতিকে নৱশক্তি বিহু দলক যদি ৰাইজে বিচাৰে যোগাযোগ কৰিব পাৰে। অনিল আপোনালোকে যদি আৰু যদি বিহু দল বিচাৰি আছে মোক যোগাযোগ কৰিলে আপোনালোকে ডিছক্ৰিপশ্যন পাই যাব ফোন নম্বৰটো, সম্পৰ্ক নাম্বাৰটো দিয়ে দিম, আপোনালোকে যোগাযোগ কৰিব। আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এই আমাৰ বিহুৰ আখৰা আজি অন্তিমটো দিন, আপোনালোকে চাই থাকক। বিহু মঞ্চ, এইখন মঞ্চতে অসমৰ প্ৰসিদ্ধ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, তাৰপিছত লগতে প্ৰিয়ংকা ভৰালী আৰু লগতে অসমৰ চিনাকি জগতৰ কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰিব। লগতে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ইয়াত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই বাঁহ দেখিবলৈ পাইছে, লাইটৰ কাৰণে ফিট কৰিছে। ইয়াত সমৰ কলা চলি আছে হেলচাৰ, আপোনালোকে এদিন দেখুৱাইছোঁ। এই সমৰ কলা হেলচা বিহুত প্ৰদৰ্শন কৰিব আমাৰ গাঁৱৰে গৌৰৱ। আপোনালোকে এবাৰ হেলচালৈ আহি যাব। অসমৰ ভিতৰতে এখন ব্যতিক্ৰমী বিহু হয়। ইয়াত সাজপাৰ পিন্ধন ক্ষেত্ৰতো এক ব্যতিক্ৰম। ইয়াত সকলো মানে অসমীয়া সাজপাৰ পিন্ধিয়ে ইয়াত বিহু চাবলৈ আহে। আপোনালোকে এবাৰ আহি যাব। এতিয়া আমি আপোনালোকক আমাৰ হেলচা বিহুৰ ৰাতিৰ পৰিৱেশ দেখুৱাই দি আছোঁ। ইয়াত মহিলাসকলে জেং বিহুৰ কাৰণে অনুশীলন চলি আছে, আজি ফাইনেল অনুশীলন। আপোনালোকক সেই দৃশ্য দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আগতে চাইছে এই আমাৰ হুঁচৰি দলৰ যি প্ৰশিক্ষণ আছে আজি সমাপ্ত হৈছে, তো কৰ্মশালা সমাপ্ত হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া জেং বিহুৰ মানে যি মানে সেই কৰ্মশালা হৈ আছে, আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক। দেখিবলৈ পাইছে হেলচা হাইস্কুলৰ ফিল্ডত জেং বিহুৰ প্ৰশিক্ষণ চলি আছে, কৰ্মশালা চলি আছে। ৰাতিৰ পৰিৱেশ চাওক, বিহু লাগিছে আমাৰ হেলচাবাসী ৰাইজৰ। এই 1 তাৰিখে দেখিবলৈ পাব। 1 তাৰিখৰ পৰা আমাৰ প্ৰগ্ৰেম আছে বিহুৰ, আপোনালোকে আহিব চাব। বহাগৰ 3 তাৰিখে আমাৰ এই যি কৰ্ম চলি আছে তাত মুকলিকৈ জেং বিহু মাৰিব। আপোনালোকে চাবলৈ আহিব হেলচা হাইস্কুল ফিল্ডত। আপোনালোকে ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ। আজি ভিডিঅ'টো এইখিনি আছিল। লগতে আৰু এবাৰ আপোনালোকক
আজি ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে 1 বহাগ তাৰিখে আমাৰ ইয়াত সাংস্কৃতিক শোভাযাত্ৰা আছে। এই শোভাযাত্ৰাৰ জৰিয়তে অসমৰ প্ৰায়বোৰ জাতি জনগোষ্ঠীৰ সংস্কৃতিসমূহ শোভাযাত্ৰাৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে ভেলাচালৈ এবাৰ নিশ্চয় আহি যাব। আপোনালোকে দেখা পাব বিহুৰ মাদকতা ল'ব পাৰিব। এইখিনি কৈয়ে আজি ভিডিঅ'টো সামৰি মাৰিছোঁ। জয় অসম।